অসমৰ সংগীত জগতৰ এজন উদীয়মান কণ্ঠশিল্পী গীতিকাৰ তথা মঞ্চ পৰিৱেশক হ'ল মীৰ দ্বীপ। তেওঁৰ আচল নাম মিণ্টু গগৈ আৰু উপনাম হ'ল মুন। 1995 চনৰ 12 এপ্ৰিলত ডিব্ৰুগড় জিলাৰ লেঙেৰী অঞ্চলত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম বিপুল গগৈ আৰু মাতৃৰ নাম দীপমণি গগৈ। তেওঁৰ ভাতৃৰ নাম জিন্তু গগৈ। মীৰ দ্বীপে গাঁৱৰে শুকানতীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰে। তেওঁ মৰাণ মহাবিদ্যালয়ৰ পৰা নিজৰ স্নাতক শিক্ষা সম্পূৰ্ণ কৰে। মীৰ দ্বীপৰ প্ৰথম গীত আছিল হিয়া এলবামৰ নীলগে নীলগে। তেওঁৰ জনপ্ৰিয় এলবামসমূহৰ ভিতৰত নীলিমা, দুচকু, মইনামতী আৰু লখিমী অন্যতম। তেওঁৰ প্ৰিয় গীত হৈছে চন্না মেৰেয়া, অগৰ তুম সাথ হো আৰু কলি কপি বাজে জোনাকৰ জুনুকা। তেওঁৰ ঝিনচিকি মইনা, বৰষা পথাৰ আদি গীত শ্ৰোতাৰ অতি প্ৰিয়। সংগীতৰ বাহিৰেও ক্ৰিকেট খেলা আৰু চিনেমা চোৱাটো তেওঁৰ প্ৰিয় চখ। তেওঁ ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, পাপন, নীল আকাশ আৰু অৰিজিৎ সিঙৰ সংগীতৰ দ্বাৰা অনুপ্ৰাণিত। তেওঁৰ প্ৰিয় সাহিত্যিক হ'ল ৰঞ্জু হাজৰিকা আৰু প্ৰিয় গ্ৰন্থ হ'ল কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা। খাদ্যৰ ভিতৰত কচুৰে বনোৱা গাহৰি মাংস তেওঁৰ আটাইতকৈ প্ৰিয়। 5 ফুট 3 ইঞ্চি উচ্চতাৰ এই তৰুণ শিল্পীজনে নিজৰ সুমধুৰ কণ্ঠ আৰু কঠোৰ পৰিশ্ৰমেৰে অসমীয়া সংগীত প্ৰেমীৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। অসমৰ সাংস্কৃতিক আকাশত মীৰ দ্বীপ এতিয়া এনে এক উজ্জ্বল তৰা, যাৰ সুৰৰ মাদকতাই ভৱিষ্যতে অসমীয়া সংগীতক আৰু অধিক সমৃদ্ধ কৰিব।